কোৱা নাই নাই মই বিছনা তলা 100 টকা দিত কিয় নিমগৈ তুমি ইয়াত আছিলা বিছনা তলা আৰে মই মাল খাম কিয় মই তোমাৰ 100 টকা মোক নালাগে আনিম কোৱা ক'ৰ পৰা আনিম আহিবলৈ দিয়া দালিকেইটা বহাই দিয়া হেৰি এইবিলাক নাই তোমাক কোৱা নাই হেৰি নহয় নাই মোৰ তাত 100 টকা এক নিয়া পইচা নাই মই ক'ৰ পৰা আনিম কালি আনিছিলো পোৱালো কি কৰিলা যোৱা হ'ব বহাই দিয়া মই চাওঁ মই কিবা এটা ব্যৱস্থা কৰি চাওঁ নিম 1 পোৱা মাংস হ'লেও নিমেই হ'ব মই আহিছোঁ ৰাখা হ'ব নহয় আচ্ছা আকৌ কামোৰডালকে বাৰতে লগ পালো কামোৰ এটা পইচা ভংগ কৰিছে কি কৰিছে এখন কথা শুনা না মোৰ সময় নাই মোৰ 100 টকা দিয়া 100 টকা 100 টকা পৰা দিম মোৰ ঘৰত সোমাবলৈ নিদিব 100 টকা দিয়া না হেল্প ৰাতিপুৱাই পাই যাত্ৰা ভংগ কৰিছে যাত্ৰা ভংগ কৰি দিছে কি হ'ল কওক 100 টকা ধাৰ দিয়া না কেলে একো হেল্প কৰা কেলে মোৰ ঘৰত সোমাব নিদিব ঘৰত শাশু মাই আহিছে তাতে মই কি কৰিব লাগে মাংস 1 টকা নাই পাৰ্টনাৰ 1 টকা নাই ৰাতিপুৱাই পাই যদি মাল খাই আহে তেতিয়াহ'লে পইচা ক'ৰ পৰা থাকিব বিচনাৰ তলৰ পৰা 100 টকা মাৰি দিছো মাল খাইছো এতিয়া মাংস ক'ৰ পৰা নিম মই 100 দিয়া নাই পাৰ্টনাৰ মোৰ তাত পইচা দিয়া নাই কিবা মই দিব নোৱাৰিম দিয়া নাই ৰাতিপুৱাই পাই যাত্ৰা ভংগ কৰিছে মাংস নিম 100 গ্ৰাম মাংস নিম 100 গ্ৰাম নিম কি কৈ আছ সেইখিনি কাট গৈ যাচোন যিটো কৰিবলৈ দিওঁ কৰিব নোৱাৰ তোক এই তেহেলে যাবলৈ দিছিলো নহয় তেহেলে যা বেঙেনা পুৰি ভাত খাব পাৰ মোৱা মাছৰ কণীকেইটা পিটিকি খাম মাংস কি কয় সেইটোক দেচোন দে কিয় পাহাৰ ভাঙিব হ'বলা
ফচিলে চাহি অ ককা ফচিলে চাহি মালিক তোক কি তামান পানী বহাব লাগিব নেকি নালাগে তোৰ কি হ'ল কুকুৰৰ দৰে কাপোৰ পাই আছ কি ক'ব লাগিছে ক সোনকালে আপোনাৰ কোলা ছাগলী ঠেংটো যে এই বিনোদ মুদাহে কাটি লৈ গুচি গ'ল বিনোদ সেনাপতি এই কোন বিনোদ আমাৰ এই যে বিনোদ মদাহী ও কি প্ৰভু আদেশ দিয়ক মই তাৰ ডিঙি কাটি আনি আপোনাৰ হাতত দিম নালাগে তাক তহন দুটাই দি ভৰি পানী চুচৰে লৈ আহ তাক মই দি কাটিম ই মোৰ ছাগলীৰ ঠেং কাটে তাৰ ইমান খা লক্ষণ তই তাৰ ডিঙি চাইডৰ গড়ডাল লৈ আহ যা প্ৰভু গড়ডাল কেলে তাৰ ডিঙি কাটিবলৈ প্ৰভু মইতো ৰাতিপুৱা দাখন ধাবলৈ পাহৰি গলো দাখন দি থৈ যা লক্ষণকে ধাক কৰিবলৈ দিম যা ধৰি আন সি মোৰ ছাগলীৰ ডিঙি কাটে তোক কি তামোল বটালি ক'ব লাগিব নেকি যাওঁ মই একো ভুল কৰা নাই মই একো ভুল কৰা নাই মোৰ ছাগলীৰ ঠেং দুটাই উপায় আছে তই মতে দিব লাগিব নহ'লে মোৰ ছাগলী আকৌ উভতাই দিব ক তই মোৰ ছাগলীৰ ঠেং কিয় কাটি নহয় মানে বাবু মোৰ ঘৰত আলহী আহিছে বাবু মোৰ ঘৰত আলহী আহিছে চাচোন না মই এতিয়া মাংস ক'ৰপৰা আনিম 100 টকা মাল খাই দিলোঁ মই ছাগলীৰ মাংস খাব বোলে মই ক'ৰপৰা আনিম আপোনাৰ ছাগলী বুলি মই নাজানো বাবু মই নাজানো তই তোৰ অতিথি শুশ্ৰূষাৰ কাৰণে তই মোৰ ছাগলী কাটি বাহ ঐ খানাপতি হওক ইয়াকে অতি পচন্দ নহ'লো তই অতিথিৰ শুশ্ৰূষাৰ কাৰণে তই মোৰ ছাগলী ঠেং ক্ষমা কৰি দিব বাবু ক্ষমা কৰি দিব অতিথি দেৱ হ'ব শুন আগবালে তই যদি ছাগলী যদি কাট ছাগলীৰ ঠেং চকু জেৰে কাট বেলেগৰ ছাগলী কাটিবি হয় বাবু তোক যা মুক্ত কৰি দিম যা হয় বাবু প্ৰভু আপুনি কি কৰিলে প্ৰভু অপৰাধীক যে মুক্ত কৰি দিলে নহয় অতিথি শুশ্ৰূষা কৰিলে মোৰ মনটো বৰ ভাল লাগে অতিথি দেৱ হ'ব